দেখিছানে চবে ধুনীয়া লাগিছেনে নাই সাতটা ৰং দেখা গৈছেনে নাই ছাত্ৰ ছাত্ৰীসকল সূৰ্যৰ পোহৰত কেইটা ৰং থাকে সাতটা ৰং কেতিয়াবা দেখিছিলানে দেখা নাই অ'কে ন' প্ৰব্লেম এনেই আমি দেখাত কিমানটা ৰং দেখা পাওঁ এটা হয় নহয় সূৰ্যৰ পৰা অহা ৰশ্মিৰ পৰা আমি অনলি এটা ৰং দেখা পাওঁ হোৱাইট কালাৰটো দেখা পাওঁ হয় নহয় কিন্তু আচলতে সূৰ্যৰ পোহৰত সাতটা ৰং থাকে সাতটা ৰঙৰ সংমিশ্ৰণেই হৈছে এই হোৱাইট কালাৰটো আমি দেখাত মাত্ৰ এটা ৰং দেখা পাওঁ বগা ৰংটো দেখা পাওঁ হয় নহয় আজি মই তোমালোকক প্ৰেক্টিকেলি দেখুৱাম যে সূৰ্যৰ পোহৰটো হৈছে আচলতে সাতটা ৰঙৰ সংমিশ্ৰণ অ'কে অল আৰ ৰেডি ভেৰি গুড এনেই ৰামধেনু কেতিয়াবা দেখা পাইছিলানে ৰামধেনু বা ৰেইনব' ইংৰাজীত ৰেইনব' বুলি কয় আৰু অসমীয়াত ৰামধেনু কেতিয়াবা দেখা পাইছিলানে ডাৱৰীয়া বতৰত হঠাৎ কেতিয়াবা সূৰ্যটো ওলালে আকাশত এনেকুৱা ধনুৰ নিচিনা সাতটা ৰং দেখা যায় যাক ৰেইনব' বা ৰামধেনু বুলি কোৱা হয় এই ৰামধেনুৰ ৰং কেইটা সাতটা ৰং ৰামধেনুৰ ৰং হৈছে সাতটা এই ৰামধেনুৰ সাতটা ৰং আজি মই তোমালোকক দেখুৱাম যিটোৱে প্ৰমাণ কৰে যে সূৰ্যৰ পোহৰ হৈছে আচলতে সাতটা ৰঙৰ সংমিশ্ৰণ অ'কে অল আৰ ৰেডি ভেৰি গুড চোৱা এয়া মই কিছু যোগাৰ কৰিছোঁ তোমালোকক সূৰ্যৰ পোহৰত যে সাতটা ৰং থাকে এই বস্তুখিনি দেখুৱাবলৈ মই কিছু যোগাৰ কৰিছোঁ এটা পাত্ৰত পানী ভৰাই লৈছোঁ আৰু এখন দাপোন আছে চোৱা মিৰৰ এই দাপোনখন পানীৰ তলত ৰাখিছোঁ এইবাৰ সূৰ্যৰ পৰা অহা পোহৰ পানীৰ মাজেৰে গৈ এই দাপোনখনৰ পৰা প্ৰতিফলিত হ'ব ৰিফ্লেক্ট হ'ব আৰু এই ৰিফ্লেকশ্যন যিটো চোৱা মই এই আমাৰ ৱালখনত পেলাই দিছোঁ চোৱা ৱালখনত পেলাই দিছোঁ দেখিছানে চবে ধুনীয়া হয়নে নহয় আগতে কেতিয়াবা দেখিছিলানে দেখি ভাল লাগিছেনে নাই তেনে হাত চাপৰি দিয়াচোন চবে এয়া হৈছে ৰামধেনুৰ সাতটা ৰং বা ইয়ে প্ৰমাণ কৰে যে সূৰ্যৰ পোহৰ হৈছে সাতটা ৰঙৰ সংমিশ্ৰণ এয়া চোৱা কি ৰং আছে ক'ব পাৰিবা এনিবডি কি ৰং আছে চোৱাচোন ৰামধেনু বা সূৰ্যৰ পোহৰত কি সাতটা ৰং আছে জানানে ভিভ গিয়ৰ তোমালোকে ভিভ গিয়ৰটো মনত পেলাই লোৱা ভিভ গিয়ৰৰ ভি হৈছে ভায়লেট অৰ্থাৎ বেঙুনীয়া ৰং হয় নহয় ভায়লেট ইয়াৰ পিছত আই হৈছে ইণ্ডিগ' মানে পাতল নীলা ইয়াৰ পিছত হৈছে বি হৈছে ব্লু বি মানে হৈছে ব্লু হৈছে নীলা ইয়াৰ পিছত জিয়ে হৈছে গ্ৰীণ জিয়ে কি গ্ৰীণ অৰ্থাৎ সেউজীয়া ইয়াৰ পিছত ৱাইৰ ফুল ফৰ্ম হৈছে য়েলো মানে হালধীয়া ৰংটো হালধীয়া ৰংটো ইয়াৰ পিছত অ হৈছে অৰেঞ্জ অৰেঞ্জ মানে কি কমলা ৰং য়েছ ভেৰি গুড কমলা ৰং ইয়াৰ পিছত আৰ হৈছে ৰেড মানে কি ৰঙা ৰেড মানে হৈছে ৰঙা ইয়াত কোনটো ৰং আছে চোৱাচোন এতিয়া মই তোমালোকক কি সাতটা ৰং আছে চোৱা এই ৰিফ্লেকশ্যনটো এতিয়া মোৰ চোৱা শৰীৰত পৰিছে ইয়াৰ পৰা তোমালোকে চোৱাচোন দেখা পাইছানে নাই চবে ধুনীয়া লাগিছেনে নাই সাতটা ৰং দেখা গৈছেনে নাই সাতটা ৰং ইয়াত চিনাক্ত কৰিব পাৰিবানে চোৱা একেবাৰে কি আছে ওপৰত কি আছে একেবাৰে ওপৰত ৰেড ইয়াৰ লগত কি আছে অৰেঞ্জ চোৱা একেবাৰে ওপৰত ৰেড দ্বিতীয়টো হৈছে অৰেঞ্জ তৃতীয়টো কি য়েলো তৃতীয়টো কি হালধীয়া ইয়াৰ পিছত কি ইণ্ডিগ' আৰু একেবাৰে তলত কি আছে ব্লু একেবাৰে তলত দেখা পাইছানে আৰু ৱালত আৰু ধুনীয়া দেখা যায় ন চোৱা ইয়াৰ পৰা আমি চিনাক্ত কৰিব পাৰিছোঁ এই বস্তুখিনিয়ে প্ৰমাণ কৰে যে সূৰ্যৰ পোহৰত সাতটা ৰং সংমিশ্ৰিত হৈ আছে অ'কে চবৰ ক্লিয়াৰ হৈছে ভাল লাগিছে ভেৰি গুড চবে হাত চাপৰি দিয়া থেংক ইউ এতিয়া চব ক্লাছৰুমত যোৱা